সেইবোৰ চক গাইছে একেবাৰে তলত কি সোমাই আছে Oops, what a beautiful scenery. ইয়াত এটা সেলফি লম নেকি যাবা সেলফি লম এটা ফুৰিব আহিছোঁ তেতিয়া ফুৰি যাম ন Oh guys, আমি আহিছোঁ আজি টিপং চাৰ্লি ফুৰিবলৈ আহিছোঁ নদীবোৰ চক এইবোৰ চক আৰু পাহাৰ চাৰিওফালে পাহাৰৰ মাজত আছোঁ আমি গাইজ এইবোৰ পাহাৰৰ মাজত ৰাস্তা এইবোৰ ঘৰ চক সৰু ঘৰ এইবোৰ চব কয়লা মাফিয়াৰ গাড়ীবোৰ গাইজ কয়লা মাফিয়া গাড়ী এইবোৰ এইটো খাদান চব এইটো কি হয় কয়লা খাদান চাব লাগিব ন এইটো আগৰ দিনৰ গাইজ এইটো পাছত আহি কিনে দেখুৱাম বাৰু কিনো আছে তাত এবাৰ চাই আহোঁ গাইজ বলক এইটো চব কি বস্তু হয় আমি দাদা আৰু মই আহিলোঁ এই গৰমখনত কোলা মোলা গাইছে একো দেখি নাই পোৱা এনে কোলা মানুহ আমি গৰমে আৰু কোলা কৰি দিছে এইটো গাইছ চক না ইমান ডাঙৰ সুৰংগ এইটো গাইছ ইমান দূৰ খাদান চক ইয়াত যাবলৈ বেন হয় এইবিলাক জানে এইবিলাক ৰেলৰ ট্ৰেকবিলাক দেখিছে ন এইবোৰ আগৰ দিনৰ হয় গাইছ আগৰ মানে ব্ৰিটিছে কয়লা চয়লা নিছিলে আৰু ইয়াত যাবলৈ বেন আছে বেন লগাই থৈ দিয়া আছে নাজানো তলাটো কেলে খুলি থৈছে বাট ইয়াত যাবলৈ বেন আছে ডাঙৰ সুৰংগ আছে গাইছ ক'ৰ পৰা ক'ৰ লাগি আছে আৰু ভগৱানে জানে সেইফালে খোলা আছে গাইছ মানুহ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আণ্ডাৰ জানা মানা হে গুফা সিং টাটা আমি যাওঁ এতিয়া দাদা ৰখি আছে বাইকত যাওঁ আৰু চাওঁ মই আগতে ইয়াত আহিছোঁ এবাৰ বাট ইমান ভালকৈ চোৱা নাছিলোঁ আৰু সৰস্বতী পূজাত আহিছিলোঁ 2 বছৰ হৈ গ'ল অলমষ্ট আহিছিলোঁ কাৰোবাৰ লগত এইবোৰ গাড়ী চব পানী ইমান ঘোলা পানী পাহাৰৰ পৰা বৈ আহিছে চিধা কিবা আমাৰ ভৈয়ামলৈ যায় আৰু A few moments later. What a beautiful scenery guys এফালে পাহাৰ এফালে কি চাব আৰু মাজত মই খাৰা হৈ আছোঁ পানীবোৰ চক গাইছ ভাঙা চিঙা দলং এয়া এটলক দাদা মোবাইল দি দিওঁ এইবোৰ চক গাইছ একবাৰ তলত পৰিলে মানে গ'ল আৰু গাইছ ভাঙি চিঙি একেবাৰে কমচে কম এইটো গাইছ 200 বছৰমান হৈ গ'ল নিচিনা লাগিছে ইমান বেয়া অৱস্থা নাই ইয়াৰ একবাৰ পৰিলে মানে গাইছ আৰু উঠাবলৈ মানুহ নাহে আৰু खत्म बाय बाय टाटा गुड बाय गया উপস কি ভয়ংকৰ গাইছক কি ভয়ংকৰ বেক কেমেৰা কৰি মই দেখাইছোঁ গাইছ কোনডোখৰত আছে চাব ৰ'ব আছোঁ ক'ত চক গাইছ আছোঁ ক'ত এফালেও ভঙা দলং সেইফালেও ভঙা দলং মাজতে মই আৰু এইবোৰ চিনেৰী চক গাইছ গা ধুবলৈহে মন গৈছে আৰু চোলা তোলা খুলি মেলি ডাইৰেক্ট জঁপিয়াই দিওঁ নেকি বুম গাইছক ন ইমান মজা জেগা পাহাৰেই পাহাৰ চবফালে এইফালে দাদা ভিডিঅ' কৰি আছে আমি যাওঁ আৰু আহিব নেকি এফালে চাব সাৱধান সাৱধান নাই তো আপনি জান সে হাত ধো বেঠোগে হা সেইফালে যাম এইফালে ৰাস্তা আছে নহয় বলক
গাইছ আমি গৈ আছোঁ এতিয়া এটা দলং যিটো আপোনালোকক দেখুৱাম চাই থাকিব মানে দলংখন আছে আৰু কিবা লোহৰ ঝুলনা দলং বুলিও কয় আৰু পুৰা কালাৰ কৰি থোৱা কিছুমান জেগা আছে যেনেকৈ আগৰ দিনৰ ৰেলৰ সৰু সৰু ৰেলৰ ডাব্বাবিলাক মানে দেখুৱাম আৰু আপোনালোকক গৈ বলক যাওঁ গাইজ এইটো ৰাস্তা একেবাৰে অৱস্থা নাই আমি ইয়াত বাইক আনিব নোৱাৰিলোঁ কাৰণে আমি খোজকাঢ়ি আহি আছোঁ এইবোৰ চব গাইজ কয়লা খাদান না কি বুলি কয় ইয়াৰ পৰা কয়লা উলিয়াই বাহিৰত উলিয়াই থয় আৰু গাড়ী আহি কিনে লৈ যায় मैं क्या करूं फिर जॉब छोड़ दूं বুম গৰম গাইজ বুম গৰম কৈছোঁ নহয় একদম কপালৰ ঘাম মাটিত পৰিছে মানে পৰিছে আৰু ক'ৰবাত পৰিছে একদম মানে ইমান গৰম এইবোৰ চব গাইজ পানী চাওক না গা ধুব মন গৈছে আৰু পানীটো দূৰৰ পৰা লেতেৰা দেখিছে কিন্তু চফা আছে নেকি দাদা তলত যাব নি এইফালে জেগাই নাই যাবলৈ অঁ এইফালে যাব লাগিব চাৰিওফালে পাহাৰে গাইছ আৰু গৰমত এইফালে ফাটি গৈছে আমাৰ সেইটো এটা এক্সট্ৰা কথা गाइस ये क्या हुआ দুবছৰ আগত আহোঁতে ইয়াত এখন দলং আছিলে ইয়াত এই গছজোপা চিধা এখন দলং গৈছিলে আজিকালি সেইটোও নাই গাইছ ক'ৰ পৰা পানী আহিছে চক এইখিনি পানীটো ইয়াত ফুলটো আছে বাট ক'ৰ পৰা পানী ওলাইছে গমেই নাপায় পানী গাইছ পুৰা চফা আছে খাব পাৰিব বাট ইয়াত আইৰণ আছে কাৰণে এনেকুৱা দেখি পাইছে পুৰা চেঁচা গাইছ পানী গোন্ধাইছে পুৰা আইৰণ এইবোৰ লৌ লংকত সেই পৰি আছে ইয়াৰ পৰা চিধা গৈ নদীত গৈছে মোৰ ফেভৰেট জেগা ইয়াত আমি ফটো মাৰিছিলোঁ এইটো মন্দিৰটো কোনোবাই সৰু কৰি দিয়া নিচিনা লাগিছে গাইছ বাট এনেকুৱা নহয় তেনেকুৱাই আছিলে গাইছ একেবাৰে বদলি গ'ল 2 বছৰত একেবাৰে জেগা সকলো সলনি হৈ গ'ল ইয়াত আগতে ডাঙৰ দলং এখন আছিলে গাইছ মানে ঝুলনা দলং বুলি কৈছিলোঁ ন আপোনালোকক সেনেকুৱা দলং এখন আছিলে হাইখন ফকলেন এখনে কাটি আছে পাহাৰ কাটি বৰবাদ দি গৈ আছে আগতে পাৰিছিলে এতিয়া নোৱাৰি চব কয়লা গাঁত বনাই পেলালে গোটেই পাহাৰ কাটি অৱস্থা নাই লোভীয়া মানুহখন যিমান পালোঁ নোজোৰে ইহঁতক সেইকাৰণে শেষ কৰি পেলাইছে গোটেই প্ৰকৃতি ধ্বংস দিছে চেচ দিছে ঠাণ্ডা পানী গাইছ একদম ঠাণ্ডা পানী একদম চেঁচা পানী গা ধুবলৈ মন গৈছে আৰু ভালকৈ উঠাম গাইছ মুখ চুখ ধুই ল'লোঁ গোটেই আইৰণ গোন্ধাইছে অৱস্থা নাই অঁ হয় ফিলে ওপৰত আৰু জেগা আছে চাগে ফিলে গাইছ ওপৰত দেখি পাইছেনে নাই পোৱা নাজানো হা সেইফালে জেগাই নাইচোন কিহত যাব ৰাস্তা আছে বলক গাইছ এইফালে ৰাস্তা আছে ন আছে চাওঁ আমিও জীৱন কচু পাতৰ পানী হা এইবিলাক চব গাঁত হয় মানে হেৰি ডাইৰেক্ট তলৰ পৰা খান্দি আনিছে এইবোৰ গাঁত চাবগৈ নেকি বলক ইয়াতো একটা আছে নেকি আই থিংক এইটো ইয়াতো হয় এইবিলাক চাব আহক অঁ নহয় এইটো গাইছ এইটো পৰা ইমানেই ওলাইছিলে সঁচাকৈ ইয়াৰ পৰা ইমানটোৱে খান্দিলে আৰু ডাইৰেক্ট ইয়াত জমা কৰি দিলে গাইছ বুম ইমান পুৰণা জেগা গাইছে এইখন আমি ছাগলীয়া যাওঁ ফুৰিবলৈ আমাৰ লগত গাইছ এনেকুৱা পাহাৰত উঠিছোঁ আৰু এতিয়া লাহেকৈ পৰিলে মানে চিধা একদম তলত আৰু
এইবোৰ চাওক খাদান হয় ন সেইটো বন্ধ হৈ গৈছে ইয়াত চব দম কৰি থৈছে গাইছ এইবোৰ পিয়'ৰ মাল গাইছ লাগে যদি ক'ব 4 কিলো ভাৱত বিকি দিম মানুহে চিঞৰিছে গাইছ অঁ গাইছ আমি সেই দেখুৱাব নাপালোঁ ভালকৈ কাৰণ মানুহে ওপৰৰ পৰা চিঞৰিলে ভয় লাগিলে আমি যাতে আমাৰ ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে কাৰণ এইবিলাক চব ইলিগেল কাম আমাৰ মোবাইল চোবাইল লৈ থৈ দিব বুলি আমি সম্পূৰ্ণকৈ নেদেখালোঁ সেইবোৰ গাইছ চাওক সেইবোৰ এইডোখৰ গাঁত খান্দি আছে গোটেই পাহাৰ কাটি কাটি ধ্বংস কৰি নিছে গাইছ এইডোখৰত বেছি ভালকৈ দেখুৱাব নোৱাৰিম চাগে কাৰণ মানুহৰ চকু গোটেইকেইটা মানুহৰ চকু আমাৰ ইয়াতে পৰি আছে য'ৰ ত'ৰ পৰা চাই আছে পাহাৰৰ ওপৰৰ পৰা গাইছ ভয়কৈ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইবোৰ গাঁত চক পানী সোমাই গৈছে আৰু এইবিলাক চব কয়লা গাঁত হয় এটা য'ৰ পৰা নেকি কেঁচা কয়লা ওলোৱা হয় আৰু টানি মেলি পাহাৰৰ মাজত এইবিলাক চক সেইবোৰ চক ইমান ডাঙৰ গাঁত গাইছে কেনেবাকৈ ইয়াত পৰিলে আৰু বচাৰ আশা নাই ইমান ডাঙৰ পাথৰ বেছি তললৈকে নাযাব দেই গাইছ যিহে গৰম হৈছে আৰু আমি পাহাৰৰ মাজত আহি গৈছোঁ আপোনালোকৰ ৰ'ব কিবা এটা বস্তু দেখাই আছে একেবাৰে ওচৰৰ পৰা গাইছ এইটো চক মেইন বস্তু গাইছ কয়লা খাদান সেইবোৰ চক গাইছ একেবাৰে তলত কি সোমাই আছে ইয়াত গাইছ মানুহ সোমাই যায় আৰু হেল্ল' 2,000 years later. গাইছ পাহাৰত চালিয়া বাইকি আহিছে এইফালে চক গাইছ তলত গাইছ ওচৰৰ পৰা চাবলৈ মন গৈছে ৰ'ব যাম বাৰু ইয়াৰ পৰা বেছি দেখাই থাকিলে মোবাইলটো একেবাৰে তলত এইফালে চাওক ইমান ডাঙৰ পাথৰ ৰ'ব ওচৰৰ পৰা দেখাই আছোঁ আমি তাতো এটা জেগা আছিলে তাত তলত নামিবলৈ নাপালোঁ গাইছ একো জেগা মানে নামা জেগাই নাছিলে কাৰণে নামিবলৈ নাপালোঁ ইয়াত আমি ফাইনেলি পাই গ'লোহি গাইছ পানীৰ মাজত থিয় হৈ আছোঁ মই পানী মানে এইটো ছাইডত অলপমানহে পানী আছে বন্ধুসকল ভিডিঅ'টো চাই যদি অলপো ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু পাৰিলে আপোনালোকৰ ছ'চিয়েল মিডিয়াটো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো থেংক ইউ গাইছ